Hello friends, আমি আজি আলোচনা কৰিম অসম বুৰঞ্জীৰ আহোমৰ ৰাজত্বৰ সময়ছোৱাৰ বিষয়ে। Friends, আমি আহোম ৰাজত্ব পাৰ্ট ওয়াইজ আলোচনা কৰিম। এটো পাৰ্ট 1 হয় কাৰণ আহোমৰ ৰাজত্বৰ সময়ছোৱাখিনি কিছু দীঘলীয়া হয়। তো friends, আপুনি যদি চেনেলটো নতুন ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তো আহক আজি আমি ভিডিওটোৰ মেইন বিষয়বস্তুলৈকে যাওঁ। তো friends, প্ৰথমতে যাব আহোম ৰাজত্ব। আহোম ৰাজত্ব প্ৰায় 600 ইয়াৰ্স 600 বছৰ ৰাজত্ব কৰিছিলে। ওকে, নেক্সট চুকাফা। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল চুকাফা। দক্ষিণ চীনৰ মুংমংলুং ৰাজ্যৰ ৰাজকোঁৱৰ আছিল। ওকে, 1228 চনত পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে। 1253 চনত শিৱসাগৰ জিলাৰ চৰাইদেউত স্থায়ী ৰাজধানী পাতিছিল, যিখন আহোমৰ প্ৰথম ৰাজধানী আছিল। ওকে, নেক্সট লগত লৈ অহা দুজন সম্ভ্ৰান্ত ঘৰৰ ব্যক্তি, এজনক বৰগোহাঁই আৰু আনজনক বুঢ়াগোহাঁই পদত নিযুক্তি প্ৰদান কৰিছিল। নেক্সট প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। ওকে, কাৰ বিষয়ে পঢ়ি আছো আমি? চুকাফাৰ বিষয়ে পঢ়ি আছো। ওকে, নেক্সট যাব 1268 চনত মৃত্যু হয়। ওকে, নেক্সট যাব চুকাফাৰ 4জন ল'ৰা আছিলে। চুখ্ৰামফা চুকাফাৰ জ্যেষ্ঠ ল'ৰা, কমতা ৰাজ্যৰ লগত শান্তি চুক্তি কৰিছিল আৰু কমতা ৰাজ্যৰ ৰজাৰ কন্যাক বিয়া কৰাইছিল। নেক্সট চুতুফা চুতীয়া ৰজাই হত্যা কৰিছিল চাফাৰী নৈৰ কাষত। ওকে, নেক্সট চাউপুলাই চিৰাং ৰজা আছিল চাউপুলাই। নেক্সট তিয়াউখামথি চুকাফাৰ তৃতীয় পুত্ৰ আছিল। ওকে, নেক্সট যাব চুডাংফা, পিতৃ আছিল তিয়াউখামথি। নেক্সট চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। আহোম সাম্ৰাজ্যত শিঙৰি ঘৰত উঠা প্ৰথা এওঁৰ দিনতেই আৰম্ভ হয়। এওঁৰ ৰাজত্বৰ পৰাই ৰাজহাউলিত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। নেক্সট চুহুংমুং ৰজা হৈ তেওঁ হিন্দু নাম লয় স্বৰ্গনাৰায়ণ। এইজন ৰজাই দিহিং নৈৰ পাৰৰ বকতাত ৰাজধানী পাতিছিল, সেয়ে তেওঁক দিহিঙ্গীয়া ৰজা বোলে। নেক্সট এইজন ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ নামেৰে জনা যায়। নেক্সট এইজন ৰজাৰ দিনতেই প্ৰথম লোকপিয়ল আৰু প্ৰজাৰ অৰ্থনৈতিক অৱস্থাৰ অনুসন্ধান হৈছিল। এইজন ৰজাই বৰপাত্ৰ গোহাঁই মৰংগী খোৱা গোসাঁই নামেৰে নতুন পদৰ সৃষ্টি কৰিছিল। চুহুংমুঙৰ দিনতেই শকাব্দৰ প্ৰচলন হৈছিল। ওকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনিয়ে। লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। থেংক ইউ।